মৰমৰ বন্ধু বান্ধৱীসকল, অসমীয়া চেনেল আখললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বনাবলৈ গৈ আছোঁ বানানা শ্বেক। ইয়াৰ বাবে আমাক লাগিব গাখীৰ, 2টা কল, কাটি লোৱা কাঠবাদাম, এবাটি চেনিৰ গুড়ি, অলপ লং ইলাচিৰ পাউডাৰ, অলপ ক'লা নিমখ। প্ৰথমতে এইদৰে কলটো গুচাই আপোনালোকে 2টা কল কাটি লওক। এইদৰে কল 2টা কাটি লওক। ইয়াৰ পিছত আপোনালোকে চেনিৰ গুড়িখিনি ইয়াত এড কৰি দিয়ক। এনেদৰে বাদাম 2 চামুচ এড কৰক। ইয়াৰ পিছত ইলাচি লঙৰ গুড়িখিনি এড কৰক। ক'লা নিমখ সোৱাদ অনুসৰি। এতিয়া গাখীৰখিনি দি দিয়ক। আৰু এইদৰে আপোনালোকে মিক্সিত ভালদৰে মিক্স কৰি লওক। ইয়াৰ পিছত আপোনালোকে আইচ এড কৰি এইদৰেই পৰিৱেশন কৰিব পাৰে বাদাম আৰু গোলাপৰ সৈতে। এইটো খুব শক্তিদায়ক বুলি বিবেচিত হয়। ৱৰ্কআউটৰ পিছতো এইটো গ্ৰহণ কৰিব পাৰে আপোনালোকে।